আপোনালোকে চাইছে নাজলিন ভ্লগছ আৰু মোৰ ভ্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আচলতে আজি কেইদিনমান হ'ল ভিডিঅ' দিবলৈ পৰা নাই, যিহেতু মই ঘৰত নাই, মাহঁতৰ ঘৰত আছোঁ, সেইবাবে ভিডিঅ' দিবলৈ পৰা নাছিলোঁ। আজি ভাবিছোঁ ভ্লগ এটা ষ্টাৰ্ট কৰি দিওঁ, সেইবাবে বলক ষ্টাৰ্ট কৰোঁ, চাই থাকিব। 7টা আৰু আজি মই বহুত দেৰিকৈ উঠিলোঁ, 7টা বাজি গ'ল। কেলৈ জানো মাহঁতৰ ঘৰলৈ আহিলে সদায় উঠা দেৰিয়ে হৈ যায় আৰু নাই যিহেতু ব্ৰাছ কৰি লওঁ বলক। আজি 7টা বজাতে ইমান ৰ'দ ওলাইছে হ'ল। এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। ঠিক আছে, চাই থাকক, ব্ৰেকফাষ্টটো কৰি লওঁ। মোবাইলটো ব্ৰেকফাষ্ট কৰি হ'ল, ভাবিছোঁ বিচনাকেইখন সামৰি লওঁ। ঠিক আছে বলক তেন্তে সামৰি লওঁ। সামৰি হ'ল, কাপোৰ কেইটামান আছে তাকে ধুবলৈ লৈছোঁ। ইমান যে গৰম পৰিছে নহয়, কাপোৰো ধুবলৈ মন যোৱা নাই। আচ্ছা, চাবোনবোৰ লৈ আহাচোন। আনিলা? এজনী আমাৰ টিকলি ৰেচমিন হয়। ৰেচমিন হাই কৈ দিয়া। হাই। এইফালে চোৱা আকৌ। হাই। মোৰ হেল্পাৰ হয় দেই। থাকিলে ইমান কাপোৰ ওলাই নহয়, যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে গম পাব বাৰু। এয়া টিকলিয়ে কাপোৰ ধুই আছে। ইমান গৰম পৰিছে নে, একো কৰিবলৈ মন নাযায়, কিবা এলাহ এলাহে লাগিছে আজি। তাকে কাপোৰবোৰ ধুই পেলি লগ পাই আছোঁ আৰু। ঠিক আছে, চাই থাকক। এতিয়া বাজিছে আপোনাৰ 1টা আৰু মই বনাবলৈ লৈছোঁ শাকৰ ভাজি। আমাৰ পচলা একে চিম্পুলকৈ বনাইছোঁ, ৰেচিপি শ্বেয়াৰ কৰা নাই, পাছত কেতিয়াবা কৰিম বাৰু। গেছত কেৰাহী এটা পাতি তাত জোখ অনুসৰি মিঠাতেল দি লৈছোঁ। আৰু মই বনাম এতিয়া লাই শাকৰ ভাজি। গৰম হোৱাৰ পাছত মই ইয়াত নহৰু আৰু জলকীয়া দি দিছোঁ। একেবাৰে চিম্পুলকৈ বনাইছোঁ, দেখাবলগীয়া একো নাই, চবেই জানে, হ'লেও দেখাই দিছোঁ আৰু। নহৰু আৰু জলকীয়াখিনি অকণমান ৰঙচুৱাৰ পিছত মই ভাতবোৰ দি দিছোঁ। শাকখিনি দিয়াৰ পিছত মই নিমখ দি ভালদৰে লৰাই দিছোঁ। খাইছোঁ, পচলাটো খাবলৈ ভালে হৈছিলে। আমাৰ কেনেকুৱা হৈছিলে পচলা খাবলৈ? টেষ্টি হৈছিলে। এয়া আমাৰ ৰিঞ্চি বা, এজনী আমাৰ বাই হয়। হাই কৈ দিয়ক। হাই। আৰু আমাৰ টিকলি টকলি হৈ গ'ল। মই নেহা ছোৱালী। লাগিছে দেই, পচলাটো ভাল লাগিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। চব্জিখন ইমানেই ভাল লাগিছে, কৈছোঁ কি আকৌ কেতিয়াবা খাব পাম বুলি আশা কৰিছোঁ। গা পা ধুই হ'ল আৰু এতিয়া ভাত পানীও খাই আজৰি হ'লোঁ। আৰু চুনু আৰু মই খেলি আছোঁ। আমাৰ চুনু টকলি হৈ গ'ল। চুনু টকলি হৈ গ'ল নি?
টকলি সকলো লাজ পাই গ'ল শুনো হাই কৈ দিয়া কৈ দিয়া এজনী আমাৰ শুনো শুনো হানি ঘূৰা এজনী শুনো হেল্ল' গাইজ উঠনি আৰু গা পা ধুই ভাত পানী খালোঁ আৰু অকণমান শুই দিলোঁ কাৰণ দিনটো ইমান ভাগৰ লাগিছিলে সেইবাবে শুই দিলোঁ আৰু আপোনাৰ এতিয়া বাজে 7টা আমি চাহ তাহ খাই আজৰি হ'লোঁ আৰু মায়ে ভাত বনাই আছে টিকলি আজি হাই কৈ দিয়া ভালকৈ কোৱা হাই আৰু তোমাৰ নামটো কৈ দিয়া ভালকৈ কোৱা কি কৈছা কি অজি বেগম আমাৰ টিকলিৰ বায়েক হয় ৰেচমিন হয় ৰেচমিন হাই কৈ দিয়া অথনি এবাৰ কৈছিলি নহয় বাৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ কিয়নো গাটো বৰ ভাল লাগি থকা নাই সেইবাবে ভিডিঅ'টো সামৰি দিছোঁ আৰু এটা কথা কৈ থওঁ মোৰ মাৰ ঘৰটো কেঁচাৰ হয় পকাৰ নহয় প্লিজ কোনো বেয়া কমেণ্ট নকৰিব ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটোত যদি কোনোবা নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গুড নাইট বাই বাই